নমস্কাৰ, কুমুচুদ মোৰ অন্য এটি ভিডিঅ'লৈ আজি বনাব লৈছোঁ এয়া লাও লগত চিকেন, লোকেল চিকেন বনাম। আপোনালোকে চাই থাকিব ফুল ভিডিঅ' শেষলৈকে। এয়া মই গোটা গৰম মছলাখিনি দি লৈছোঁ তেল গৰম হোৱাৰ লগে লগে। আৰু ইয়াতে দিম পিঁয়াজ, অলপ পিঁয়াজ ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি দিছোঁ। ধুনীয়াকৈ ভাজি লোৱাৰ পিছত ইয়াতে নিমখ, হালধি আৰু আদা নহৰু কেঁচা হালধি দিছোঁ দেই। আপোনালোকে সেইটো সোৱাদটো লৈ ল'ব। কেঁচা হালধিৰ লগত লোকেল চিকেন আৰু লাওৰ লগত কিমান খাই ভাল লাগে, আপোনালোকে নিশ্চয় খাই চাব। আৰু এয়া মই মাংসখিনি দি দিলোঁ, ধুনীয়াকৈ লুটি কৰি ভাজি ল'ম এতিয়া। আৰু ইয়াতে ওপৰতে দিছোঁ জিৰা, ধনিয়া আৰু এইখিনি ধুনীয়াকৈ গলাই কিনে মছলাখিনি দি দিছোঁ। মই মছলা কমকৈ দিছোঁ। এনেকৈ ধুনীয়াকৈ ভাজাৰ পিছত এয়া মই লাওখিনি একদম ঘৰৰে লাও হয়, কুমলীয়া, এইখিনি কাটি লৈছোঁ একফাল। এনেকৈ খাই চাবচোন, আপোনালোকেও খাইছে, খোৱাবিলাকতো জানেই ন। আৰু আমাৰ লোকেল চিকেন হ'লে প্ৰায়ভাগ লাও, কোমোৰা আৰু এনেকৈ আমি খুবেই বেছি খাওঁ। আৰু ইয়াত ঢাকোন মাৰি সিজাই আছোঁ। আৰু এইফালে লাষ্টত দিলোঁ ধনিয়া, ঘৰৰে ধনিয়া। এইটো ভিডিঅ' মোৰ প্ৰায় এমাহ দুমাহৰ আগতে আছিলে। মই ভিডিঅ'টো বিচাৰি পালোঁগৈ এতিয়া মই আপলোড কৰিছোঁ। এয়া আপোনালোকে যদি ভাল পায় ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। এনেকৈ আপোনালোকলৈ নতুন ভিডিঅ' লৈ আনিম। মোৰ ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ আহিছোঁ, ধন্যবাদ, থেংক ইউ।